সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱা শুই উঠাৰে পৰা ঘৰখনত এক চিনাকি ব্যস্ততা। এই ব্যস্ততা প্ৰত্যেকখন ঘৰলৈ আহে। বহাগক আদৰাৰ ব্যস্ততা এয়া। মায়ে ৰাতিপুৱা শুই উঠিয়েই পিঠা খুন্দিবলৈ চাউলবোৰ তিয়ালে আৰু তাৰ পাছতেই ঢেঁকীশালত এতিয়া জেঠাইহঁতে ব্যস্ত পিঠা খুন্দাত। মই বাৰু এই কামবোৰত ইমান পাকৈত নহয়, কিন্তু শিকিবলৈ সদায় চেষ্টা কৰোঁ। বিহুৰ ব্যস্ততা বজাৰতো একেই। কিমান যে মানুহ বিহুৰ বাবে। ময়ো বজাৰত দুই এপদ সামগ্ৰী কিনি গ'লো বাৰ কলেজ হোষ্টেললৈ তাইক আনিবলৈ। তাই আকৌ মোৰ সম্পূৰ্ণ বিপৰীত। তাই একেবাৰেই পাকৈত। অহাৰ সময়ত আমি চানা খালোঁ আৰু তাৰ পাছত ঘৰলৈ আহি দেখোঁ মায়ে পিঠা বনাবলৈ যো-জা আৰম্ভ কৰিছে। মানে তিল আৰু গুড় সানি লৈছে। পিঠা খুন্দা কামখিনি ইতিমধ্যে শেষ হৈছিল। আমাৰ পাকৈত বাইদেউ অৰ্থাৎ মোৰ বায়ে আৰম্ভ কৰিলে পিঠা বনোৱাৰ কাম। বিহুত ঘৰত বনোৱা পিঠাকেইটা খোৱাৰ আমেজেই বেলেগ। ময়ো চেষ্টা কৰিছোঁ, কিন্তু মোৰ পিঠাটো বাৰমান পাৰফেক্ট হোৱাগৈ নাই। ৰঙালীক আদৰিবলৈ ভগৱানে যাতে সকলোৰে গাত দিয়ে অফুৰন্ত শক্তি, তাৰে আশাৰে আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।